হেল্ল' ক'তা ইমান ফোন মাৰি আছোঁ ফোনটোতো ৰিচিভ কৰিব লাগে ন কমচে কম নাই তুমি দেখোন জানাই আমাৰ ঘৰত যিহেতু মই অকলে গোটেইখিনি মই কৰিব লাগে না সেইকাৰণে সময় পোৱা নাই আৰু মানে দেউতাও ঘৰত আছে না দেউতাই গম পালে গালি দিব না ক'ত আছ এতিয়া ঘৰতে আছো অঁ হেৰি এই বহুত দিন লগ কৰা নাই একবাৰ লগ কৰিব ইচ্ছা গৈছিল লগ কৰিব নেকি একবাৰ লগ কৰা মানে দেউতা ঘৰতে আছে না লগ কৰাটো হেনা আনে হ'ব গম পালে গালি দিব না একবাৰতো লগ কৰা কমচে কম প্লিজ দেচোন মই চকৰ ফালে যোৱা কথা আছে যদি যোৱা হয় মই ফোন কৰিম তোমাক হেল্ল' হেল্ল' অঁ হেল্ল' ক হেল্ল' ক'ত আছা তুমি মই ঘৰতে আছোঁ মই চকৰ ফালে যাম তুমি আহিবা কেতিয়া আহিবা 7টামান বজাত হয় নেকি অঁ দে ঠিক আছে হ'ব দে দে ইমান দেৰি কৰিলা নাই জানোই দেখোন আমার ঘরের প্রবলেম তাছাড়া তোমার রাত দেরি হল নাকি অঁ দেৰি হ'ল মোৰ তোমাকে ৰখি আছিলোঁ ইমান দেৰি কৰিলা আজি সে হল আর দেরি বাকী ভালে আছ আছো তুমি আছোঁ দা মই জানোই দেখোন তো কি মই আর বেশি দেরি নকৰো যাই থাকো দা জয় নেকি এইমাত্ৰ মানে আহিছিলা আমাৰ- এইমাত্ৰ জয় নেকি দেউতাই আৰু গালি দিব না হয় নেকি যাওই দা দেতে আজি আৰু বেছি টাইম নবহো উঠো মই ভাল দিন বাৰ চাই পেলাই জনাই দিম আপোনাক যিহেতু শুভ কাম তাতে আৰু বেছি দেৰি নকৰোঁ আমাৰ ঘৰৰ ফালৰ পৰা যিহেতু কৈ আছে আপোনাক মই ফোন কৰি টাইমটো জনাই দিম ঠিক আছে তেতিয়াহ'লে জনাবা তুমি হেল্ল' হেল্ল' অঁ ক'ত আছা তুমি ঘৰত আছোঁ অঁ ৰ'বা সিদিনাখন আমি ইয়াতে লগ কৰিব ইমান দিন হ'ল তাৰপিছত তোমাৰ একো খবৰে নহ'ল যে তুমি জানোই দেখোন আমার ঘরের প্রবলেম তাছাড়া তোমাক মই এটা ইম্পর্টেন্ট কথা কবা আজি ফোন মারছিল ক কি তুমি মোক পাৰি যাব লাগব হা তুমি মোক পাৰি যাব লাগব কি কিয়া নাই আমাৰ দেউতাই মোৰ কাৰণে বেলেগ ল'ৰা চাইছে আৰু মই তাৰ লগতে বিয়া হব লাগব আমাৰ যিহেতু দেউতাই আছে অকলৰ ঘৰত গতিকে মই দেউতাৰ কথাটো অমান্তি কৰিব নোৱাৰো মানবাই লাগব আমাৰ ইমান দিন ভাল পোৱা কি হ'ব হা নাই মই দেউতাৰ কথা ফেলবা নোৱাৰো প্লিজ এনে নকৰিবা প্লিজ প্লিজ নাই নোৱাৰো প্লিজ নহ'ব দা একবাৰ বুজাবা কমচে কম একবাৰ হেল্ল' 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 ৰিচা চাহটো আনা মোৰ অফিচ যাবাৰ দেৰি হৈছে গৈছো ৰিচা মই এটা কথা এটা ভাবিছোঁ কি বা তুমিতো দেউতাৰ একমাত্ৰ ছোৱালী তোমাৰতো আৰু কায়ো নাই দেউতাৰ বাহিৰে গতিকে মই বিচাৰোঁ যে দেউতাৰ মাটি সম্পত্তিখিনি দেউতা ভালে থকাতে তোমাৰ নামত হৈ যাওক এনেওতো সেইখিনি মাটিৰ ভাগ তুমিয়ে পাবা গতিকে তুমি দেউতাক কথাখিনি ফোন কৰি ক'বা নাই এইগিলা কথা মই দেউতাৰ লগত ক'ব নোৱাৰো কিয়া নোৱাৰো আমাৰ মায়ে সৰুতে মাৰিছে এতিয়া দেউতাই ইমান তুলি তালি ডাঙৰ দীঘল কষ্ট কৰি কিনে বিয়া দিছে এতিয়া মই মাটিৰ কথা কেনেকৈ ক'ম দেউতাক তোমাৰ বাহিৰেতো কোনে আছে মাটিখিনিতো এনেও তোমাৰ হ'ব দুদিন পিছত দুদিন আগত একে কথা তুমি দেউতাক ফোন কৰি কথাটো জনাবা যিকি নহ'লেও মই মাটিৰ কথা দেউতাৰ লগত ক'ব নোৱাৰো সেইটো মিছা কথা কিয় নৰ'বা নোৱাৰো ক'ব নৰো মানে পাৰিবা লাগিব তুমি আজি দেউতাক ফোন কৰি কথাটো ক'বা মোৰ এতিয়া অফিচ দেৰি হৈছে তাৰপিছত মই ভাল খবৰটো পাব লাগে গতিকে তুমি দেউতাক কথাখিনি ক'বা এতিয়া মই যাওঁ
ৰিচা ঐ ৰিচা ৰিচা কওক বাকী তুমি কি কৰিলা কালিৰ কথাটো কালি সেইটো কথা মই দেউতাক ক'ব নোৱাৰো কিয় তোমাক মই কালি কি কৈ থৈ গ'লো সেইটো কথা দেউতাক ক'ব নোৱাৰো দেউতাই ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি কিনে এতিয়া বিয়া দিছে এতিয়া মই মাটি সম্পত্তিৰ কথা দেউতাক কেনেকে ক'ম নলি নহয় তুমি পাৰিবা লাগিব কবা সেইটো নোৱাৰো ক'বা মই যিটো কৈছো সেইটো কৰিবা আজি ফোন কৰিবা ফোন কৰি পেলাই কথাখিনি ক'বা পাৰিবই লাগিব মুঠতে মাটিখিনি তোমাৰ নামত হ'ব লাগে নাই মই দেউতাক এইটো কথা ক'ব নোৱাৰো তুমি পাৰিবা লাগিব নলি কেনেকে হ'ব মই আপোনাক ইমান সম্পত্তিৰ লোভ থকা বুলি ভবাই নাছিলো কি কৈছা মোক নেক্সট টাইম যাতে মোৰ মুখে মুখে তৰ্ক নকৰা তুমি ইয়াতে বহি থাকা যি কৰিব লাগে মই কৰি আছো গম পাইছা না তোমাৰ বাহিৰে মোৰ জীৱনটো তাত একোৱেই নালাগে দেউতা যোৱাই দেখোন ফোন নকৰাকৈ আহিলে আজি আমাৰ এই নাহিল নেকি নাই মই অফিচৰ কামত অলপ আহিছো আহোঁতে সোমালো হয় নেকি এতিয়া হাতে বহা অলপ বহা মানে মই বহিব অহা নাই মই কথা এটাহে ক'ব আহিলো বহিলচোন আগে বহিল তুমি কিয় এবাৰ আহিলা কথাটো এতিয়া আপোনাক কেনেকে কওঁ সেইটোৱে ভাবি আছো ৰ'ব কি কথা মানে কথাটো এতিয়া কেনে হৈছে মোক এই কথালাক আপোনাক মানে কথা এটা ক'ব খুজি আছে এতিয়া আপোনাক তাই ডাইৰেক্ট কথাটো ক'ব পৰা নাই এতিয়া আপোনাৰতো যিহেতু একমাত্ৰ ছোৱালী তাইয়ে গতিকে তাই আপুনি সুস্থ হৈ থকাতে বিচাৰিছে যে আপোনাৰ মাটি বাৰী যিখিনি আছে সেইখিনি তাইৰ নামত হৈ যোৱাটো তাই বিচাৰিছে হয় নেকি এইখিনি কথাটো তাই মোকো ক'ব পাৰিলা নাই একচুৱেলি আপোনাক তাই ক'ব অলপ লাজো কৰিছে টানো পাইছে হয় নেকি তাইতো মোৰ ঘৰৰ একমাত্ৰ ছোৱালী তাইক নিদিনো কাক দিম হ'ব দিয়া তুমি কাগজখিনি যোগাৰ কৰা মই মাতি নি তাইৰ নামত লিখি দিম ঠিক আছে মই কাগজখিনি ৰেডি কৰোঁ কৰি পেলাই মই আপোনাক তাক লৈ আহিম ঠিক আছে দিয়া ঠিক আছে বাৰু আজি ঠিক আছে দিয়া। ৰিচা ৰিচা কওক এটা তুমি চহী এটা কৰি দিয়া কি হৈছে কিয় চহী তোমাক কিয় লাগে তোমাক চহী কৰিব দিছো চহী কৰা কি কাগজ এখন তোমাক মই চহী কৰিব দিছো চহী কৰা কি কাগজ তোমাক কিয় লাগে চহী কৰা দেউতা মই আপোনাৰ এই কাগজখিনি ৰেডি কৰি আনিছো চাই লওকচোন এইটো লওক কলম যে দেউতা মই এতিয়া নবহো মই আহোঁ
পিছত আহিম একদম। ঠিক আছে যোৱা তুমি। আজি মোৰ অলপ বুদ্ধিঘাতৰ কাৰণে মই আজি মাটি সম্পত্তিখিনি পালোঁ। তোমাক আশা কৰিলে মই জীৱনত নাপালোঁ এই মাটি সম্পত্তিখিনি। তোৰ ইমান সাহস, তই চিৰবে সাহস ক'ত পালি? মোৰ ঘৰৰ পৰাই তোমাক পালি মোক আৰু জীৱনটোত ধন সম্পত্তি একোৱেই নালাগে।